নিশ্চয় 1947 চনৰ আগত বড়ো বা ট্ৰাইবেল সকলে ট্ৰাইবেল বেল্ট আৰু ব্লকত মেজৰিটি আছিল সেইকাৰণে তেতিয়াৰ অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী গোপীনাথ বৰদলে বড়ো বা ট্ৰাইবেল সকলক ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰি দিছিল কিন্তু আমি এতিয়া বড়ো সকলে হিচাপ দিয়াৰ নিচিনা মাত্ৰ 20 ভাগ হ'ল এয়া অতিকৰ দুখৰ কথা আমি যেন এতিয়া 20%ৰ পৰা 10% নহয় 10%ৰ পৰা যেন 5% নহয় 5%ৰ পৰা যেন 0% নহয় তাৰ কাৰণে সংগ্ৰাম কৰিছে আন কথা ক'বলৈ গ'লে বড়ো সকলে যেন ডাইনাছৰৰ নিচিনা দোদ চৰাইৰ নিচিনা একেবাৰে যেন পৃথিৱীৰ বুকুৰ পৰা শেষ হৈ নাযায় তাৰ বাবে আন্দোলন আৰু সংগ্ৰাম কৰিছিল এয়া মাথো বড়োসকলৰ জাতি হিচাপে জীয়াই থকাৰ সংগ্ৰাম